নমস্কাৰ সকলোকে মই বৰ্ণালী মোৰ চেনেল সাৰ্ভিন বৰ্ণালীজ ব্লগ এণ্ড ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰৰ কাৰণে আশা কৰোঁ সকলো ভালে আছে আজি আপোনালোকলৈ লৈ আহিছোঁ বেঙেনাৰ ভৰ্তাৰ ৰেচিপি এটা খাবলৈ খুবেই টেষ্টি হয় হয়তো কিছুমানে জানেও আৰু কিছুমানে হয়তো নাজানাবিলাকেও চাব আৰু জানাবিলাকেও জনাব কেনেকুৱা পালে বা আপোনালোকে কেনেকুৱাকৈ বনায় সেইটো জনাব পাৰে আৰু মই কেনেকৈ বনালোঁ সেইটো এবাৰ চাই লওক আমাৰ ঘৰত যিখিনি খোৱাৰ কাৰণে ভেজিটেবল থাকে বা যিখিনি সাধাৰণতে আমি সদায়ে ইউজ কৰোঁ সেইখিনিৰে মই বনাইছোঁ বেঙেনাৰ ভৰ্তাৰ ৰেচিপি গতিকে বেঙেনা লাগিবই বেঙেনা লৈছোঁ 3টা এটা আলু বইল কৰি লৈছোঁ তাৰপিছতে পিঁয়াজ লৈছোঁ আদা নহৰু আৰু জলকীয়া খুন্দনাত খুন্দি লৈছোঁ মান ধনিয়াৰ পাত লৈছোঁ নৰ্মেল ধনিয়াৰ পাতটোও ভাল লাগে নৰ্মেল ধনিয়াৰ পাতটোও বহুত ভাল লাগে খাবলৈ বেঙেনাৰ ভৰ্তাত কিন্তু মই মান ধনিয়াই দিছোঁ তাৰপিছতে ৰেড চিলি পাউডাৰ অলপ দিছোঁ নিমখ হালধি জিৰা পাউডাৰ বাছ এইখিনিৰে মই বনাইছোঁ বলক চাওঁ একেলগে ৰেচিপিটো প্ৰথমতে বেঙেনাকেইটা পুৰি ল'ম বেঙেনাকেইটাত মই তেল লগাই লৈছোঁ পুৰাৰ আগতে তেতিয়া বাকলি গুচাবলৈ সহজ হয় বেঙেনা 3টা লৈ লৈছোঁ পিঁয়াজ কাটি ল'লোঁ বিলাহী ল'লোঁ তাৰপিছতে মান ধনিয়া আলু বইল লৈ লৈছোঁ আৰু বিলাহীকেইটা বেঙেনাকেইটা বাকলি গুচাই কাটি লৈছোঁ আৰু আদা নহৰু আৰু জলকীয়াৰ পেষ্ট লৈ লৈছোঁ কেৰাহীত তেল গৰম হ'ব দিছোঁ মিঠাতেলত বনাইছোঁ পিঁয়াজখিনি ফ্ৰাই হ'ব দিছোঁ ফ্ৰাই হোৱাৰ পিছত বিলাহী দি দিম মই ল' ফ্লেমত বনাইছোঁ পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া বিলাহীখিনি দি দিলোঁ ইয়াতে বিলাহীখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম পিঁয়াজ বিলাহী ফ্ৰাই হৈ গ'ল বইল কৰি থোৱা আলুখিনি দি দিলোঁ এতিয়া বেঙেনাখিনি দি দিছোঁ এইখিনিও ভালকৈ লৰাই দিম ধুনীয়াকৈ মান ধনিয়া পাতখিনি দি দিলোঁ নৰ্মেল ধনিয়াও ইউজ কৰিব পাৰে কিন্তু সেইটো ধনিয়া নাথাকিলে মান ধনিয়াটো ব্যৱহাৰ কৰিব পাৰে এইটোও খাই ভাল লাগিব ৰেড চিলি পাউডাৰ দিলোঁ জিৰা পাউডাৰ দিলোঁ হালধি নিমখ আৰু আদা নহৰু আৰু জলকীয়া খুন্দি থোৱাখিনি দি দিছোঁ ইয়াতে এতিয়া মই ধুনীয়াকৈ ঢাকি থৈ দিম ঢাকি কেনে মাজে মাজে ঢাকনিখন গুচাই চাম আৰু ভালকৈ ভৰ্তাখিনি লৰাই দিম এনেকৈ 3-4 মিনিটমান ফ্ৰাই কৰাৰ পিছত নমাই থ'ব খাবলৈ খুবেই টেষ্টি হ'ব টেষ্টি বেঙেনা ভৰ্তা ৰেডি এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰক আকৌ আহি গ'লোঁ মই ৰেচিপিটো চালে নিশ্চয় কেনেকুৱা পালে মোক জনাব আৰু লগতে মোৰ চেনেলটো যিহেতু নতুন হয় আপোনালোকে আপোনাৰ ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিব আৰু ৰেচিপিটো ভিডিঅ'বিলাক কেনেকুৱা পায় মোক জনাব কমেণ্টত
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।